আমাৰ ভিডিঅ'বোৰ যদি চাই ভাল লাগে আপোনালোকৰ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, লগতে থকা বেল আইকনটো দবাই দিব। স্যার সেইটো স্যার পেশেন্ট এজন আছিল। মাতি দিয়া। নাই নাই, যিকেইটা ঔষধ দিয়া আছে আপোনাৰ সেই ঔষধটোৱে মই খুৱাব দিছো। 5 ml কৈ দিলেই হ'ল, ঠিক আছে। আৰু ৰঙা যে ঔষধ কেইটা, এইটো দিনত এটা ৰাতি এটা। হয় থৈছো। কি হৈছে তোমাৰ? কেতিয়াৰ পৰা? 2-3 দিন। ওচৰত ইমান ফেচিলিটি থাকোতে 2-3 দিনলৈ এই অৱস্থা থাকিব লাগে। কোনটো চাইডত বিষ? লাহে কৰিব আচোন, লাহে কৰিব। কি খাইছিলি? মই বেলেগ নাখাওঁ। এনে বেয়া বস্তু কিবা খাও? একো নাখাওঁ। তামোল? তামোল নাখাওঁ মই। চুপাৰী? চুপাৰী খাওঁ। চিখৰ? চিৰতো খাওঁ। কিমান খাও? কমেও দিনত 15 পেকেট 20 পেকেট। আজিয়ে দিওঁ নেকি ইয়াক? বছা বিষ হৈ থাকিব মানে 15-20টা দিনত চিখৰ খাও। কমতে। এইকাৰণে তহঁতৰ এই অৱস্থা, বুজিছ? এইটো বগা চাহ, ইয়াক লেতেৰা হলে মই ধুম। ইয়াক ধুব পৰা ব্যৱস্থা আছে। ভিতৰত কি হৈ আছে সেইখন কোনে চাব? মাথাবিলাক তহঁতে চিন্তা কৰিব লাগে। আপুনি পৰীক্ষা কৰক, মই থাকিব পৰা নাই বিষত। পৰীক্ষা হব। এতিয়া বিষত থাকিব পৰা নাই, এটা মই ইনজেকশ্যন মাৰি দিওঁ, বিষটো কমি যাওক। তাৰপিছত আল্ট্ৰাচাউণ্ড কিবা কিবি বহুত এইবিলাক আছে, ঠিক আছে। এটা খালি বেজি মাৰিম। এইটো কি বেজিয়ে হা? বেজিয়ে কেম্বা বেছি দেখোন এইটো। হা? মাই একো নাই, একো নহয়। মোৰতো গৰু নহয়, মোৰ বিষে উঠিছে। বিষ গোটেই বিষে মিলাই লওঁ ইনজেকশ্যনটো। বিষত থাকিবই পৰা নাই। ঠিক আছে, ইনজেকশ্যনটো মিলাই ললো মই, দিম বাৰু। চাওঁ চকুটো। আৰু অলপ আকৰ, আৰু অলপ। মোক গৰু পাইছিলে নেকি? কৰি থাকে চাইছো। মই গৰু নেকি? মাৰি দিব লাগে। বাৰু চাওঁ, থিয় আছো। বচোন ব প্ৰেচাৰটো চাই লওঁ, তাৰপিছত এইটো প্ৰেচাৰ চোৱা। ভয় নাখাবি। আজিকালি ইলেক্ট্ৰিকেল বহুত পদ্ধতিত এইবিলাক বস্তু ওলাইছে। পৰিৱৰ্তনৰ লগত মোৰ যন্ত্ৰ পাতিবোৰ পৰিৱৰ্তন হৈ গৈছে। সেই আগৰ প্ৰেচাৰ জোখা মেচিন নাই। হানিব নেকি? কিয় হানিব? গুচাই দে। ভেটেনাৰী গৰুকে সোমাই দিছে। নহয়, ভেটেনাৰী গৰুক দিয়া। এইটো কিন্তু এই লগটো ধৰি থাক, চাব লাগিব, বুজিছ? কি বস্তু চাই আছো। হ'ব। প্ৰেচাৰ কিমান আছে গম পাইছ? ওপৰত 2200, তলত 2800 যাই পাইছে। কমে নৰ্মেলে আছ? চাওঁচোন, মই বেজিটো মাৰি দিওঁ। ক'ত? এইবিলাক পাৱাৰফুল বেজি, য'তে ত'তে ল'ব নোৱাৰো। হাতত দিলে মাথা ঘূৰে বাগৰি পৰিবি। কমৰে ৰাখি দিব তোমাৰ এই বেজিৰ পাৱাৰফুল বেজি। উলিয়াই দিব লাগিছিল পাৰিলে, মানুহ দুনুহ বহুত আছেতো। এইখিনিতে হ'ব। সেইফালে মুখ কৰি থাক। নাই নাখাব।
গৰুক মাৰা বেজি মাৰিছো একো নহয়, চিন্তাই কৰিব নালাগে। মই কৈছো নহয়, তোমাৰ আধা ঘণ্টাৰ ভিতৰত পেটৰ বিষ যদি কমি নাযায়, তাৰপিছত মোক কবি। বহা এতিয়া। এতেও বিষ মানলে বেজি এতে ভাই আৰু খা শিখৰ, নাখাওঁ আৰু খা নাখাওঁ মই গুটখা খা, শিখৰ খা। বেজি মাৰিব আৰু কিবা আছে নাই নাই, কেইটামান খালি মই ঔষধ লিখি দিওঁ, বুজিছ? এখন আল্ট্ৰাচাউণ্ড কৰি চাবা, বিষটো অলপ বেয়া হৈ আছে কণ্ডিশ্যনটো। চলাই নে উঠে আল্ট্ৰাচাউণ্ডখন কৰি চাবি। চলাই নে উঠে ডিজিটেল টেবলেট কেইটামান দিছো, ডেইলি এটাকৈ খাবি। গান শুনি আৰু ডিজেল বক্সত আৰু ভিডিঅ' কল টনিক বটল এটা দিছো। ভিডিঅ' কল কোম্পানীৰ কি দিম আৰু হ'ব দে হ'ব আৰু দুটা ঔষধ আছে, বুজিছনে? এইখিনি বস্তু খা, তাৰপিছত এক্সৰে এখন কৰি আহি মোক দেখাবি। ঠিক আছে? এইটো ল, যাব পাৰি ফিজটো দি যোৱা আকৌ। কিমান দিব লাগিব 500 এনেই কৈছে মানে নহয়, এইটো মোৰ ৰেটেই 500। মোক দেখোন ফ্ৰী বুলি কয় কোম্পানীৰ নাই 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 নাই, ফ্ৰী হলে ইমান আৰামত বহিব নাপাও। কোম্পানীৰ কৈছে ফ্ৰী 5 টকা দি এই 1000-1200 মানুহৰ পিছত লাইন হৈ থাকিব লাগিব। এখন কি দেখিছ? কি এনেকুৱা তোতকৈ আৰু ডেঞ্জাৰ পেচেণ্ট আহে, বুজিছ? কাৰোবাৰটো ফালিব লগা হৈছে। যাওঁ দে ফিজটো দি যা। কিমান দিব লাগিব 500 হ'ব দে ক'ত হ'ব দে পাবি? 500 টকা কম নাই মোৰ। দিবই লাগিব এনেই ভাল পাম নে ভাল পাই দৌৰি থাকিবি। 500 খুচুৰা কিবা নাই নেকি? আছে 10 টকাই লওক আৰু ভাল পালে আকৌ আহিম তোৰ আছে নে আকৌ? মোৰ আছে হ'ব দে হ'ব দে আপুনি চিখৰকে এটা খাবি। নাখাওঁ আৰু হে? মই নাখাওঁ এইটো মোৰ ফালৰ পৰা দিছো, নাগে গোটেইখিনিয়ে দিওঁ। নাগে এবাৰ যা, কোনোবা থাকিলে পঠাই দিবি। হে? বাৰু। গৈ আছো তাক তাতে থাকিব দে।